নমস্কাৰ সকলোকে আপোনালোক সকলোকে পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ। আজি আমি এইটো ভিডিঅ'ত কথা পাতিম আসাম পুলিচ কনষ্টেবল গ্ৰেড 3ৰ ওপৰত। আপোনালোকৰ বহুতেই কমেণ্ট কৰি আছিলে যে গ্ৰেড 3ৰ ওপৰত ভিডিঅ' লাগে বুলি। তো আপোনালোকৰ কাৰণে ফাইনেলত কাট অফ কিমান যাব পাৰে গ্ৰেড 3ৰ কাৰণে, তো তাৰ ওপৰত আমি আলোচনা কৰিম। আৰু প্ৰথমতে আপোনালোকৰ যিসকলে ফাৰ্ষ্ট টাইম আহিছে অনুগ্ৰহ কৰিছোঁ, যিসকলে ফাৰ্ষ্ট টাইম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব। তো আজি আমি ইয়াতে আলোচনা কৰিম আমাৰ কনষ্টেবল গ্ৰেড 3ৰ যিহেতু আমাৰ ভাইভা টেষ্টলৈ যি এটা কাট অফ গৈছিলে তাৰ ওপৰত আমি প্ৰথমে কৰি ল'ম। ইয়াতে মেল ফিমেলৰ কথা আলোচনা কৰিম। গতিকে ইয়াতে URত গৈছিলে আপোনালোকৰ 63.94 মেল কেণ্ডিডেটৰ আৰু ফিমেলৰটো পিছত ক'ম। বাকী SC গৈছিলে 60.05 আৰু যিসকলৰ STP আছে তেওঁলোকৰ 61.54 আৰু আপোনালোকৰ ইয়াতে STHৰ যদি আছে মেল কেণ্ডিডেটৰ গৈছিলে 32.79 আৰু আপোনালোকৰ ইয়াতে OBC বা MOBC 60.34 গৈছে আৰু আপোনালোকৰ OBC T ট্ৰাইবছ বা আৰু আদিবাসীসকলৰ কাৰণে 60.34 গৈছে। গতিকে ফাইনেল চিলেকশ্যনলৈকে আপোনালোকৰ ইয়াতে এটা ইমান বেছিকৈ কাট অফ যোৱা দেখা নাযাব পাৰে। তো আপোনালোকৰ ইয়াতে মেল কেণ্ডিডেটৰ ক'লোঁ, বাকী এতিয়া ফিমেল কেণ্ডিডেটৰ কৈছোঁ। যিসকলৰ আমাৰ ফিমেল কেণ্ডিডেট আমাৰ কনষ্টেবল গ্ৰেড 3 আছে তেওঁলোকৰ কাট অফটো গৈছিলে URত 58.36, SC গৈছিলে 52.55, STP গৈছিলে আপোনালোকৰ 56.80 আৰু আপোনালোকৰ STHৰ গৈছিলে 35.78 আৰু OBC MOBC গাৰ্লছৰ গৈছিলে আপোনালোকৰ 53.41 আৰু আপোনালোকৰ ইয়াতে আদিবাসী বা টি ট্ৰাইবসকলৰ কাৰণে গৈছিলে ফিমেলৰ 50.92। আপোনালোকৰ ইয়াতে খুব বেছি কাট অফটো যাব যদিও আপোনালোকৰ UR কেটেগৰীত যিহেতু গ্ৰেড 3 কনষ্টেবলৰ যিহেতু আমাৰ কথাটো এনেকুৱা, যিমান আপোনালোকৰ কাট অফতকৈ বেছিকৈ মাৰ্ক থাকে সিমানেই নিজৰ কাৰণে ভাল, কিয়নো আপোনালোকৰ ভেকেঞ্চিটোৰ সংখ্যাটো নাই, মানে অৰ্থাৎ কেণ্ডিডেটসকলে বেছি যিমান ভাল মাৰ্কছ পায় সিমানেই নিজৰ কাৰণে ভাল। তো আপোনালোকৰ কাৰণে ইয়াতে খুব বেছিও URত গ'লে আপোনালোকৰ 68-69 মান যোৱা চান্স আছে, তথাপিতো 70 যাৰ বেছি আছে, কিয়নো মানে কাট অফতকৈ বহুত বেছি আমাৰ মাৰ্ক পোৱা কেণ্ডিডেট আছে যিহেতু। গতিকে ইয়াতে খুব বেছি আপোনালোকৰ টোটেল কৰি 68-67 মান থাকিলে ভাল। বাকী আপোনালোকৰ ইয়াতে SC সকলৰ কথা কৈছোঁ, SC সকলৰ কথা কৈছোঁ 65-66 মান থাকিলে ভাল। আৰু আপোনালোকৰ STP মই এতিয়া মেল কেণ্ডিডেটৰ কৈ আছোঁ, STP সকলৰ 66-65 মানে থাকিব লাগিব। আৰু আপোনালোকৰ ইয়াতে STHৰ যিহেতু বহুত কম গৈছিলে, যিহেতু ভেকেঞ্চিটো ইমান নাই চাগে বা কেণ্ডিডেট ইমান নাই চাগে, ইয়াতে আপোনালোকৰ 32.79 গৈছিলে, ইয়াতে আপোনালোকৰ 37.6 মান যোৱা চান্স আছে। আৰু আপোনালোকৰ যদি ইয়াতে OBC কেণ্ডিডেট হয়, ইয়াতে কেণ্ডিডেট OBC হয় যদি আপোনালোকৰ 66-65 মানে যাব। আৰু আপোনালোকৰ আদিবাসী বা টি ট্ৰাইবছ হয় যদি আপোনালোকৰ তেনেকুৱাই আপোনালোকৰ 65 বা 66 মান যোৱা চান্স আছে। খুব বেছি আপোনালোকৰ ইয়াতে দেখিছে আপ এণ্ড ডাউনটো 1-2 মান আপ ডাউন হৈছে। তো আপোনালোকৰ তেনেকৈয়ে আপোনালোকৰ ফাইনেল চিলেকশ্যনটো ধৰি থওক যে বেছি ইমান কাট অফটো নাযায়, অৰ্থাৎ খুব বেছি URত গ'লেও আপোনালোকৰ 68-69 আৰু 70+ যোৱা চান্স আছে, তাতকৈ বেছি নাযায়। আৰু বাকী আপোনালোকৰ যি কাষ্টেই হওক 65-66 সিমান মানতে যোৱা চান্স আছে। বাকী আপোনালোকৰ ফিমেলৰ কথা কৈছোঁ, ফিমেলৰো ইমান কাট অফ যোৱা দেখা নাযাব পাৰে বা নাযায় বাৰু, ইমান কাট অফটো নাযাব। আপোনালোকৰ ইয়াতে SC ফিমেলৰ আপোনালোকৰ গ'লেও 57 মান যোৱা চান্স আছে। STP আপোনালোকৰ কেণ্ডিডেটসকলৰ কাৰণে ফিমেলৰ অলপ যোৱা চান্স আছে, আপোনালোকৰ ইয়াতে 61 মান যোৱা চান্স আছে। আৰু আপোনালোকৰ STHৰ যদি ইয়াত হয় 40ৰ ভিতৰতে আহিব আপোনালোকৰ ফাইনেল চিলেকশ্যন। OBC আৰু MOBC আপোনালোকৰ 57 মানে যোৱা চান্স আছে, 56-57 মান। আৰু বাকী আপোনালোকৰ টি ট্ৰাইবছ বা আদিবাসীসকলৰ কাৰণে 54-55 মান আশা ৰাখিছোঁ। গতিকে যিসকল কেণ্ডিডেটে আমাৰ কনষ্টেবল গ্ৰেড 3ৰ কাৰণে ভিডিঅ' বনাব লাগে বুলি কৈ আছিলে, আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ। গতিকে ইমান চিন্তিত নহ'ব, আপোনালোকৰ মাৰ্কছখিনি যদি ভাল আছে, কাট অফতকৈ বেছি আছে, তেনে আপোনালোকৰ সিমানেই বহুত ভাল চান্স আছে। গতিকে মই সেইটোৱে কৈছোঁ, ABUBৰ লেখীয়া এইটো কাট অফটো যিহেতু নাযাব, যিহেতু ABUBত কেণ্ডিডেট বহুত যদিও আপোনালোকৰ ভেকেঞ্চিটোৰ সংখ্যাটো অলপ বেছি আছে, সেইকাৰণে কাট অফটো তাতে অলপ বেলেগকৈ যাব। তো আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰো ইয়াত যিহেতু কাট অফ আছে কনষ্টেবল গ্ৰেড 3ত, ইয়াত যিহেতু আমাৰ STP, STH আৰু OBC ইয়াতে কোনো কাট অফ দেখুওৱা নাই, ইয়াতে আপোনালোকৰ অনলি UR কেটেগৰীত 53.51 গৈছে। গতিকে আপোনালোকৰ তাতে যিমান কেণ্ডিডেট আছে আৰু আপোনালোকৰ কেণ্ডিডেটসকলে কিমান মাৰ্ক পাইছে তাৰ ওপৰত ডিপেণ্ড কৰিব। তো ইয়াকে অলপ চমুকৈ ক'লোঁ, বাকী আপোনালোকৰ ইমান চিন্তিত হ'ব লগা কথা নাই বুলি ক'লোঁ। ভালকৈ থাকক, ইমান চিন্তিত নহ'ব। গতিকে আৰু ৰিজাল্টৰ কথা বহুতেই সুধিছিলে, ৰিজাল্টটো আপোনালোকৰ খুব বেছি জুন মাহত দিয়া চান্স আছে, তথাপিতো আপোনালোকৰ যিহেতু
জুন মাহত যদিহে নিদিয়ে অলপ দেৰি হ'ব চাগে দেই, কিন্তু জুন মাহত দিয়া চান্স আছে, যিহেতু আমাৰ 1 মাহ 1.5 মাহমান সময় লাগে সকলোবোৰ প্ৰচেছ কমপ্লিট কৰিব হ'লে। গতিকে ABUBৰ লগতে আপোনালোকৰ কামাণ্ডো ৰিজাল্ট দিয়া চান্স আছে। তো আপোনালোক সকলোকে চিন্তিত নহ'বৰ কাৰণে ক'লোঁ। বাকী আপোনালোকৰ যিসকলে গ্ৰেড 3 কনষ্টেবল গ্ৰেড 3ৰ কাৰণে ভিডিঅ' লাগে বুলি কৈ আছিলে, তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি দিব। আৰু যদি ফাৰ্ষ্ট টাইম আহিছে ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰিব, যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ' দিওঁ আপোনালোকে অতি সোনকালে চাব। তো আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।